তো গুড মৰ্ণিং সকলোকে, গুড মৰ্ণিং ফ্ৰম মাজুলী। যোৱাকালি আহি পাইছিলোঁ মাজুলীত, আৰু মাজুলীত এণ্ট্ৰি কৰাৰ লগে লগে পূৰা মাজুলীত ধামাকা এণ্ট্ৰি হৈছে আমাৰ। আৰু আহি পাই কিনে ইমান বেছি ভাল লাগিছিল মাজুলীত, আৰু মাজুলীত ৰাসো চালোঁ যোৱাকালি। আপোনালোকক ৰাসৰ ক্লিপ মই অকণমান দেখাই দিছোঁ বাৰু, চাই লওক। তো এনেকুৱা টাইপৰ ৰাস হৈছিল মাজুলীত, আৰু মাজুলীত ৰাস চাই কিনে ধুনীয়া লাগিল। জীৱনৰ প্ৰথমবাৰৰ কাৰণে মাজুলীত ৰাস চাইছোঁ। আমাৰ মাজুলীৰ ৰাস গোটেই পৃথিৱী বিখ্যাত হয়, গমেই পাই আপোনালোকে। আৰু কিয় পৃথিৱী বিখ্যাত হয়, যোৱাকালি ৰাস চাই কিনে গম পালোঁ। ইমান ধুনীয়া লাগিছে, আৰু আশা কৰি আছোঁ যাতে আৰু যদি ভগৱানে মিলায় তো প্ৰত্যেক বছৰে মাজুলীত ৰাস চাব আহিম, বা নেক্সট ইয়াৰটো চিয়'ৰ আহিম। কাৰণ এইবাৰ ভালকৈ চোৱা নহ'ল, কাৰণ আমি বেলেগ বেলেগ জেগাত ভিডিঅ' বনাই কিনে ঘূৰা গৈছে, কোন কোন জেগাত কেনেকুৱা ৰাস হৈছে অলপমান কাভাৰ কৰিব চেষ্টা কৰা গৈছে। সেইকাৰণে এটা জেগাত ভালকৈ গোটেইখিনি মানে ৰাস চোৱা নহ'ল। নেক্সট টাইম আৰু মাজুলীৰ ৰাস মানে এটা জেগাত ভালকৈ চালেহে চোৱা যেন লাগিব। পূৰা এইফালে আপোনাৰ 8:30 মানৰ পৰা ষ্টাৰ্ট হয় ৰাস, আৰু এইফালে ৰাতিপুৱা 4-5 বাজি যায়। ইমান টাইম নন ষ্টপ বহি কিনে চাব লাগিব, অলপমান সন্মুখত বহি কিনে, তেতিয়া ভাল লাগে চাই কিনে। আৰু সেই কামটো নেক্সট ইয়াৰ কৰিব লাগিব, কাৰণ এইটো ইয়াৰত যোৱাকালি আহি পাইছোঁ, আৰু যোৱাকালি লাষ্ট ৰাস আছিল আমাৰ বেড লাক। আজি চাব নাপাম, তো আজি অলপমান ৰেষ্ট ল'ম। আৰু আজি গুড মৰ্ণিং হৈছে, আৰু সকলোকে গুড মৰ্ণিং জনাইছোঁ। আৰু আমি কোনটো জেগাত আছোঁ, কি কথা সকলোখিনি আপোনালোকক দেখাই দি আছোঁ। এইটো হৈছে আমাৰ এৰিয়া, আৰু আমি ইয়াতে আছিলোঁ। এইটো গভৰ্ণমেণ্ট আপোনাৰ লজ হয়, আছাম টুৰিজিমৰ দিলোঁ। আৰু এইটো হৈছে আমাৰ ৰুম, ইয়াতে উজ্জ্বল দা আছিলোঁ ৰাতি। আৰু বাকীবিলাক কোন ক'ত আছিল দেখাই দি আছোঁ। আৰু ইফালে আছিল আমাৰ বিকাশ দা। গুড মৰ্ণিং দেৱাশিষ। গুড মৰ্ণিং, গুড মৰ্ণিং, গুড মৰ্ণিং ইউবি দা। গুড মৰ্ণিং আয়ুব দা। গুড মৰ্ণিং বাবু ভैया। বহুত বঢ়িয়া, গুড মৰ্ণিং, গুড মৰ্ণিং। চবেই এডিটিঙত লাগি আছে। আৰু এইটো ইহঁতৰ চিম্পল ৰুম, আৰু লজাতে ল'ৰা মানুহৰ ৰুম, আৰু তাতে আৰু ব্লগাৰৰ ৰুম। চবফালে ইফালে খাব টাইম পোৱা নাই, ইমানে বেছি বিজি। ভাই খানা খালোঁ, ঠিক है हाँ, वही तो एडिटिंग के लिए मतलब आप लोगों का प्यार है, तो ऐसे प्यार बजाय रहेगा और ऐसे मेहनत होता रहेगा। সেইটোৱে আৰু মানে কষ্ট কৰি আছে সকলো, বাকী এডিটিং কৰি আছে। মই বাৰু উঠি কিনে খানা পিনা খালোঁ, এটা ধুনীয়াকৈ ভিডিঅ' এডিট কৰিলোঁ। আপোনালোকে চাগে এইটো ভিডিঅ' অলৰেডি চালে, ফিল দ্য ৰাইড উইথ চেভেন চেনেলটোত, সেই চেনেলটোত আপলোড দিছোঁ, কেনেকুৱা পাই জনাব। আৰু এইটো ভিডিঅ' এতিয়া ট্ৰায়েল জোনত দি আছোঁ। এইটো ভিডিঅ' ধুনীয়াকৈ বনাইছোঁ, অলপমান ভিউটো দেখাই দিওঁ আপোনালোকক। এইটো ভিউ আছিলে ইয়াৰে, আৰু বাহিৰৰ সন্মুখৰ ভিউটো দেখাই আছোঁ কেনেকুৱা কি হয়। বহুত ধুনীয়া ভিউ, বহুত ধুনীয়া জেগা হয়। আৰু মাজুলীখন বাৰু এনেও ধুনীয়া হয়, তাতে আৰু ইমান ধুনীয়া জেগা এটা আছোঁ, ফিলটোৱে বেলেগ। এইটো আমাৰ ৰুমৰ ভিতৰৰ পৰা আহি কিনে এনেকুৱা টাইপৰ ৰাস্তা চবফালে আছে। প্ৰত্যেকটা ৰুমত যোৱাৰ কাৰণে বেলেগ বেলেগ পাৰ্ট বনোৱা আছে ইয়াতে। আৰু গোটেইখিনি আপোনাৰ চাংঘৰ হয়, চাওক গোটেইখিনি চাংঘৰ টাইপ হয়, পাকা ঘৰে হয়, বাট ফ্ল'ৰ আৰু তলটো পুৰা খালী। এনেকুৱা টাইপৰ ভিউ ইয়াতে। তো মই খালী ভৰি খোজকাঢ়ি আছোঁ, বাট ভাল লাগি আছে। সন্মুখৰ ইফালে বগৰী গছ, বগৰী কাটা ভৰিত নুমালে হ'ল। আৰু বাহিৰত ওলাই আহি দেখিলোঁ যে সিহঁতে চবে লগ কৰিবৰ কাৰণে ৰখি আছে। বহুত টাইম ৰখিলা নেকি? 2 ঘণ্টামান ৰখিলা নেকি? বেয়া নাপাব একেবাৰে। কেনেকৈ গম পালা থাকা বুলি? থেংক ইউ সকলোকে। ক'ৰ পৰা? ইয়াতে মাজুলীতে তোমালোকে? বিশ্বনাথ চাৰিআলি? অঁ, গোটেইবিলাকে? বাপৰে, ৰাস চাব আহিছিলা নেকি? আচ্ছা, থেংক ইউ ছ' মাছ, থেংক ইউ। তোমালোকৰ নামবিলাক? তোমাৰ? মানৱজ্যোতি। আৰু তোমাৰ? আদিত্য। তোমাৰ? বিক্ৰম। তোমাৰ? দেৱজিত। তোমাৰ? স্বপ্নীল। লক্ষ্য। বঢ়িয়া। বাইক লৈ আহিছা? ইয়াৰ পৰা বিশ্বনাথ চাৰিআলিৰ পৰা? বঢ়িয়া, সকলোকে থেংক ইউ। আৰু সিহঁতে আহি কিনে আছে, সিহঁতে মানে উঠিছে মাত্ৰ, অলপমান এডিটিঙত লাগি আছে। এডিটিংখিনি কৰি আহিব, ঠিক আছে? সিহঁত আহিব, অকণমান টাইম ৰখি দিয়া। কিবা খালা নে নাই তোমালোকে? খালা ন? ঠিক আছে, তাকে ৰখি দিয়া। আৰু ইফালে আমি বাইকবোৰ একচুৱেলি সন্মুখত থাকোঁতে বহুত মানুহ আহি আছিল ভিতৰত, তো বাইকবোৰ অলপমান ভিতৰত ৰাখিব লগা হৈ গ'ল। ইয়াৰে মানুহে মানে ভিতৰত ৰখাই দিলে, আমাৰ উপায় নাই। সেইফালে বাইকবোৰ ইয়াৰ মানে চাংঘৰৰ তলত ধুনীয়াকৈ বাইকবোৰ ৰখা আছে। এইখন হৈছে উজ্জ্বলদাৰ বাইক, যিখনত মই কেতিয়াবা মাজে মাজে বহি আছিলোঁ। এইখন হ'ল আপোনাৰ অনুৰাগৰ বাইক। অনুৰাগৰ বাইকখন পূৰা পুতলা ষ্টাইল দেখাই পাইছে আপোনালোকে, পূৰা পপুলাৰ হৈ আছে অসমত বৰ্তমান। আৰু এইখন বিকাশৰ বাইক, যিখনত মই মাজে মাজে বহি আছিলোঁ। মানে মই ইফালে চেঞ্জ কৰি বহি আহিছোঁ, কাৰণ নিজৰ বাইকখন অনা নাই। ৰাধিকাক মিছ কৰি আছোঁ অলপমান, ৰাধিকাও নাই লগত। তো এইটোৱে বৰ্তমান চিন চলি আছে ইয়াতে মাজুলীত। আৰু অলপমান পিছফালৰ পৰা
কেনেকুৱা টাইপৰ চিন দেখা পাওঁ, কেনেকুৱা টাইপৰ দৃশ্য দেখা পাওঁ অলপমান দেখাব চেষ্টা কৰি আছোঁ। আৰু তলৰ পৰা চাওক অলপমান বেলেগে দেখা পায়, পুৰা খালী জেগা মানে, অকল পোষ্টবিলাকে আছে অকল। ভাই এডিটিং हो गया? एडिटिंग हो गया? अपलोड करनी है? उधर रख दो, तो ऊपर रख देना, ज़्यादा नेटवर्क आएगा, नेटवर्क ज़्यादा आएगा, ऊपर रख देना। अभी तो एक दिन में आ रहा है। ठीक है, अपलोड हो जाएगा, कोई दिक्कत नहीं है। তাৰপৰা মই একেবাৰে লাষ্টৰ অলপমান চিনেমা দেখাব চেষ্টা কৰি আছোঁ। লাষ্টত ধুনীয়া ধাননি পথাৰ এখন দেখা পাই আছোঁ, যদি সম্ভৱ হয় ধাননি পথাৰখন দেখাম। মানে এইটো ৰাস্তা আৰু তালৈকে যোৱা। আৰু ইফালে চাওক, ইফালে ধুনীয়া ধাননি পথাৰ এখন আছে, ধান বাৰু বৰ্তমান লাগি থকা নে চাগে কাটা হৈ গ'ল। আৰু এয়া হৈছে আমাৰ মাজুলী, আমাৰ অসমৰ ধুনীয়া মাজুলী। ৰিয়েলি আল্টিমেট। হয় দেৱাশিষ, কি চাই আছা? হয় নেকি? সাবস্ক্ৰাইব কৰি দিব না। আজি ব্লগটো কেইটা বজাত আহিব তোমাৰ? 1 ঘণ্টা দেখাই আছে ন? লেপটপটো কি বিচাৰিলে বেলেগে লিখা আছে দেখোন। হয় নেকি? वो गलती से वो एक को आपकी तो नहीं है, और गलती वैसे चैनल तो आपको भी नहीं है ना, चलाने के लिए दिया हुआ है ना। सर 1 घंटा 8 मिनट और 1 घंटा 8 मिनटर पिছত ब्लॉग पाई जब 1 घंटा 8 मिनट के ब्लॉग आ जाएगा ना। मस्त। आज सबसे बड़ा ब्लॉग है मेरे चैनल का, पूरी आसाम सीरीज का सबसे बड़ा ब्लॉग, सबसे बड़ा ब्लॉग। अब ट्रेंडिंग में देखिएगा। अभी तक गाइस मेरी आखिर जो सबसे बेस्ट ट्रेंडिंग है वो 5 गया है। मैंने 5 का स्क्रीनशॉट देख लिया था। आज हम एक्सपेक्टिंग कि नंबर 1 चले जाए तो बल्ले बल्ले। आप लोग की कृपा होगी तो आज YouTube हिलेगा यार। हो सकता है नंबर 1 नहीं भी हुआ तो 2-3 तो जाएगा 2-3 तो जाएगा। एक ब्लॉगर, चलो देखते हैं क्या होता है कि नहीं। आप लोग कितना प्यार देते हो वीडियो को, वो देखते हैं और मिलते हैं। बाकी ये वीडियो के लिए बस इतना ही, मिलते हैं अगले वीडियो में। तो गाइस ये एक दिन में ना 10 ब्लॉग शूट कर सकते हैं भाई, मुझे बहुत भरोसा हो गया भाई पे। सुबह से 12 बजे तक का एक ब्लॉग, फिर 12 बजे से दूसरा ब्लॉग शूट। तुम्हारे तो कौन नंबर ब्लॉग चलिए से भाई, अभी खत्म हो गया, अब दूसरा ब्लॉग शुरू। अरे अभी कह रहा है कि मैं अभी ब्लॉग दूसरा कर रहा हूं, अभी ये खत्म भी कर रहा है, भी कर लेते हैं। नहीं कोई बात नहीं, आप सभी का प्यार है, आप लोग का, आप सभी का प्यार नहीं, आप सभी का प्यार है। हम सब कंटेंट चल रहे हैं। चलो भैया वो चेंज कर रहे हैं, 2 मिनट इसमें निकल गया, ब्लॉग बन जाएगा। हम लोग का न्यूज़ लाइव है, न्यूज़ लाइव। ঠিক আছে, লগ পাই আছোঁ বোলে এটা ভিডিঅ'ত, ইহঁতে মানে জানে ন। তো আপোনালোকে যদি ভাল পায় ভিডিঅ'বোৰ তেনেকৈ আপলোড কৰি থাকিম, কষ্ট কৰি আছোঁ তাত আপোনালোকৰ মৰমৰ কাৰণে, তো কষ্ট কৰি যাই থাকিম। তো লগ পাই আছোঁ আপোনাৰ ভিডিঅ'ত। টিল দেন বাই বাই, টাটা। সাবস্ক্ৰাইব करके जाइए, सब्सक्राइब करके बाय बाय।